আজি শনিবাৰ শুই উঠি পালে এতিয়া চাহ তাহ খাওঁ আজি তেনেকৈ একো স্পেচিয়েল নাই ক'তো যাব লগা নাই আজি ৰুমতেই থাকিম সন্ধিয়া মন্দিৰলৈ যাম যিহেতু আজি মোৰ ফাৰ্ষ্ট গতিকে চাহ খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক তো চাহখিনি খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক আৰুনো কি কৰোঁ দেখাওঁ আৰু মোৰ ডেইলি লাইফটো এই দিনটো খুব ৰ'দ ইয়াতে আচলতে ৰ'দ আছে এইকেইদিন খুব গৰমো বেছি দিনৰ ভাগত সেয়া পূৰা ৰ'দ উঠি আছে বাহিৰত দেখা পাইছে চাগে পূৰা ৰ'দৰ প্ৰকোপ গতিকে সেয়ে আৰু বাহিৰততো ওলাই যাব নোৱাৰি যি গৰম সেয়ে আৰু ঘৰতে আছোঁ আৰু এতিয়া দেখাই থাকিম বাৰু আপোনালোকক কি কৰোঁ কি নকৰোঁ এয়া মই ৰোৱা গছপুলিকেইডাল এয়া খুব ডাঙৰ হ'ল এতিয়া খুব ভাল লাগে এয়া তাকে বোলো অলপমান গছপুলিকেইডাল আপোনালোকক দেখাওঁ তাকে দেখালোঁ গতিকে গা চা ধুলোঁ তাৰপিছত অলপমান ঘৰতো পূজা কৰিলোঁ এতিয়া মন্দিৰলৈ যাওঁ মন্দিৰত যাই পেলাই পূজা কৰি পেলাই আৰু ফাৰ্ষ্টটো শেষ কৰোঁ আৰু গতিকে লগ পাই আছোঁ আপোনালোকক মন্দিৰত আৰু এখন মাৰ্কেটো আছে আজি আচলতে ছেটাৰডে মাৰ্কেট সাপ্তাহিক বজাৰ এখন বহে গতিকে সেইখনতো যদি পাৰোঁ যাম বস্তুবোৰ দেখাম অলপ আপোনালোকক যদি যোৱা হয় আৰু এয়া মই মন্দিৰলৈ বুলি ওলালোঁ আমাৰ গলিটো দিয়ে ওচৰতে এয়া শনি মন্দিৰ দেখা পাইছেই তাকে অলপমান পূজা কৰিলোঁ মন্দিৰত শনি দেৱতাক ভাবিলোঁ এয়া মন্দিৰৰ পৰা ওলাই পেলাই আপোনালোকক কৈছিলোঁ যিহেতু লৈ যাম মাৰ্কেটখনলৈ ছেটাৰডে মাৰ্কেটখনলৈ গতিকে তালৈকে বুলি মই এয়া খোজকাঢ়ি গৈ আছোঁ এতিয়া মাৰ্কেটখন পামেই আৰু ইয়াৰ গলিটো ধুনীয়া গছ গছনি খুবেই ধুনীয়া সেউজীয়া পৰিৱেশ গতিকে থালিখন দেখিতো গম পাইছে এয়া চলে ভটোৰে যিহেতু আজি ফাৰ্ষ্ট আছিলে তাকে খাই ইন কৰিলোঁ আৰু খুবেই টেষ্টি আছিলে কিন্তু চলে ভটোৰেখিনি খুবেই ভাল লাগিলে খাই ফালে এয়া তাকেই আৰু খাই আছোঁ আৰু এয়া ফাইনেলি সেই ছেটাৰডে মাৰ্কেটখনৰ ভিতৰলৈ সোমাই গ'লোঁ এয়া গতিকে আপোনালোকে চাওকচোন মাৰ্কেটখনৰ ভিতৰত কি কিনো পায় অলপমান দেখা 200 शर्ट पजामे है टॉप है मैक्सी 100 रुपए के दो भाई 100 रुपए के दो भाई ঘূৰি পকি আহিলোঁ এতিয়া ৰুমৰ ৰাস্তাত আৰু 8:30 বাজিবৰ হ'ল অলপমান দেৰিয়ে হৈ গ'ল ইয়াতে গমো নাপায় পিছে দেৰি হৈছে বুলি ৰাতিয়ে বেছিভাগ মানুহ এতিয়া গৈ আছোঁ আৰু গতিকে লগ পাই আছোঁ ৰুমত যাই ফালে গতিকে এতিয়া ৰাতিৰ 11টা বাজিলে এতিয়া খানা বনাওঁ কিনো বনাওঁ আপোনালোকক দেখাম বাৰু আজি ছেটাৰডে স্পেচিয়েল তাকে আৰু বনাব আৰম্ভ কৰোঁ দেখাই আছে বাৰু কি কি বনাওঁ এয়া খাৰা মছলাখিনি লৈ লৈছোঁ আৰু বাতিত আছে গ্ৰাইণ্ড কৰি লোৱা আদা নহৰু জিৰা এইবোৰ এয়া কঁঠাল মেইন আৰু আলু গতিকে কেৰাহীত তেল গৰম হৈ আছে গতিকে বনাওঁ লাষ্টত আপোনালোকক ফাইনেল আউটপুটটো দেখাম গতিকে বনাই লওঁ আৰু লাষ্টত আপোনালোকক ফাইনেল আউটপুটটো দেখাম কেনেকুৱা হয় ফিংগাৰ্ছ ক্ৰছ ফাৰ্ষ্ট টাইম বনাই আছোঁ চাওঁ আৰু কেনেকুৱা হয় সো গাইজ ইমানতে আজি ব্লগটো মই ইন কৰোঁ আচলতে মই আপোনালোকক কৈছিলোঁ যিহেতু কঁঠালৰ চব্জি বনাই আছিলোঁ আউটপুটটো দেখাম বুলি বাট আই এম ছ' চৰি একচুৱেলি মাৰ কল আহিলে চব্জিখিনি হোৱাৰ পিছত তাৰপিছত কল ৰিচিভ কৰিলোঁ কল কৰি ভাত খালোঁ কেতিয়া খালোঁ মই ক'বই পাহৰিলোঁ খোৱাৰ পিছত মনত পৰিছে মই দেখোন এনেকৈ কৈছিলোঁ গতিকে একো নাই বাৰু নেক্সট টাইম বনালে দেখাম কিন্তু বহুত ভাল হৈছিলে খাবলৈ আৰু কালি যিহেতু ছানডে হয় কালি এটা প্লেচত গৈ আছোঁ একচুৱেলি আৰ্কিঅলজিকেল চাইট এটাত গৈ আছোঁ গতিকে কালিৰ ব্লগটো চাবলৈ নাপাহৰিব আপোনালোকে ভাল পাব চাই ফালে সো ইমানতে আজি ব্লগটো ইন কৰিলোঁ যদি ব্লগটো ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ